সো হেই গাইজ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম ভগৱানৰ আটাইতকৈ প্ৰিয় ঠাই কোনখন। বন্ধুসকল আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ বিনম্ৰ অনুৰোধ থাকিল আপোনালোকলৈ। প্ৰথমতে বন্ধুসকল ভগৱান, ঈশ্বৰ, আল্লাহ, জিজাছ, গড আপুনি যি কয়। প্ৰথমতে সকলো মানুহৰ মনতে ভগৱান থাকে। সকলো মানুহৰ মনতে বা প্ৰতিজন ব্যক্তিৰ মনতে ভগৱান বসবাস কৰে। এনেকুৱা নহয় যে বন্ধুসকল ভগৱান কেৱল মানুহৰ মনতেই বসবাস কৰে বা কেৱল মানুহৰ মনতেই থাকে। ভগৱান মন্দিৰতো থাকে, কিন্তু ভগৱানৰ আটাইতকৈ ভাল লগা ঠাইখন হৈছে মানুহৰ মন। কিয় জানেনে? কাৰণ ইয়াতে কেৱল তেওঁৰহে চলে। কিন্তু মন্দিৰত কি হয়? কিন্তু মন্দিৰত মানুহৰটো চলে। মানুহৰ মতে সকলো হয়। মানুহৰ মতে সকলো পৰিচালনা হয়, মানুহৰ মৰ্জিটো চলে। আৰু সেই কাৰণতে ভগৱানৰ আটাইতকৈ ভাল লগা ঠাইখন হৈছে মানুহৰ মন, যিটো কোনেও দেখা নাপায়। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।